17 বছৰ যি চৰকাৰ আছিলে এই চৰকাৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পৰা নাই ৰাইজৰ যি দুখ দুৰ্যোগবিলাক যি যেনেকৈ ধৰণৰ মোকাবিলা কৰিব লাগিছিলে মোকাবিলা কৰিবলৈ পৰা নাই চৰকাৰখনে সেই কাৰণে এইবেলি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ ঢৌ 4খন জিলাত 10টা সাব ডিভিজনত আৰু 40টা সমষ্টিত সম্পূৰ্ণভাৱে পৰিৱৰ্তনৰ ঢৌ আহিছে আৰু এই কাৰণে আমি কনফিডেন্ট কি এইবাৰ ইউপিপিএলৰ চৰকাৰ হ'ব আৰু 40টা আসনৰ ভিতৰত প্ৰায় 30টা আসন লৈ পেলাই ইউপিপিএল চৰকাৰত বহিব এটো আজি তাৰিখত নিশ্চিত হৈছে বিজেপি আৰু বিপিএফ দলক ইউপিপিএল দলে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে নাই আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা নাই গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াৰ মাজত সবে আহিব পাৰে ইয়াত সকলো দলে অংশগ্ৰহণ কৰিছে সকলো নিজৰ কথাবিলাক ৰাখিছে ৰাইজৰ আগত নিজৰ এজেন্ডাবিলাক কৈছে কিন্তু এটা কথাটো দুৰ্ভাগ্যজনক বিশেষকৈ বিপিএফ আৰু জিএসবি সেই দুটা দলত কোনো আঁচনি নাই কোনো মিশন ভিজনৰ কথা নাই খালি কনস্পিৰেসি বা খালি প্ৰপগেণ্ডাক লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰিছে আৰু তেখেতসকলৰ খালি সমালোচনা তেখেতসকলৰ বাক্যত বা বক্তব্য দেখিবলৈ পায় কোনো ধৰণৰ আঁচনি বা মিশন ভিজনবিলাক দেখিবলৈ নাপায় সেই কাৰণে এতিয়া ৰাইজে আৰু বিপিএফক একসেপ্ট নকৰে আৰু ৰাইজে ইউপিপিএলকে একসেপ্ট কৰিব বিজেপি দলে অতি সম্প্ৰতি ইউপিপিএল দলক নিৰ্বাচনী প্ৰচাৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে নাই আমি ভাল পাইছো কি গণতন্ত্ৰ যি প্ৰক্ৰিয়াৰ মাজত তেনেকুৱা আৰ্গুমেন্ট ডিবেটবিলাক হয় আৰু ইউপিপিএল দলক কোনবাই তেনেকুৱা সমালোচনা কৰিছে ইয়াত আমাৰ বেয়া পাব লগা নাই আমি আমাৰ কথাটো দাঙি ধৰিছো আৰু এটা মিশন ক্লিয়াৰ কাট মিশন ভিজন লৈ পেলাই ইউপিপিএল দলে নিৰ্বাচনত নামিছে 35 লক্ষ জনসাধাৰণৰ নিৰাপত্তা শান্তি উন্নয়নৰ কথা লৈ পেলাই সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰা লৈ পেলাই গতিকে আমি কোনো দলৰ প্ৰতি আমাৰ একো ভাবিব লগা নাই আমি নিজৰ ৰাস্তাত নিজে যাম আৰু ৰাইজে ইতিমধ্যে একসেপ্ট কৰিছে গতিকে নিৰ্বাচন হ'বলৈ গৈ আছে ইউপিপিএলৰ চৰকাৰ হ'বলৈ গৈ আছে ইউপিপিএলৰ চৰকাৰ হৈ প্ৰথম আপোনালোকৰ ৰাইজৰ ওচৰত কি লৈ প্লাই যাব দুৰ্নীতি মুক্ত এটা শাসন যন্ত্ৰ আমাক লাগে গভৰ্নেন্স লাগে আৰু প্ৰথম আমাৰ কাম হ'ব যিমানখিনি অফিস আদালত আছে এই অঞ্চলত প্ৰত্যেকটো অফিস আদালত দুৰ্নীতি মুক্ত কৰিব লাগিব আৰু ইয়াৰ পিছত জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনাটো আমাৰ দ্বিতীয় লক্ষ্য হ'ব তৃতীয় সকলো নিৰাপত্তা পাব লাগিব আৰু অধিকাৰ পাব লাগিব আজি ভূমিৰ অধিকাৰক লৈ পেলাই সংকিত হৈছে বিভিন্ন অধিকাৰক লৈ সংকিত হৈছে সেই কাৰণে আমি কৈছো কি সকলোৱে নিজৰ অধিকাৰ আৰু নিৰাপত্তা পাব লাগিব আৰু সমমৰ্যাদা সম উন্নয়ন সব জাতি জনগোষ্ঠীয়ে পাব লাগিব এই কথাটোক লৈ আমি ইতিমধ্যে ৰাইজক অৱগত কৰাইছো আৰু ৰাইজে এইটো বিশ্বাসত লৈছে আৰু আমি হিখিনি এজেন্ডা হিচাপে লৈ পেলাই চৰকাৰৰ কাম আৰম্ভ কৰিম নিৰ্বাচন 2020 বিটিসিৰ আৰু সন্মুখত মাত্ৰ দুটা দিন আপুনি সমগ্ৰ ওদালগুৰি জিলাৰ লগতে বিটিসি বাসীক আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব প্ৰথমতে মই ওদালগুৰি জিলাৰ সকলো জনগণক সন্মান জনাইছো নমস্কাৰ জনাইছো আৰু ধন্যবাদ জনাইছো কি ইউপিপিএল দলক সকলো জাতি জনগোষ্ঠী ওদালগুৰি বাকি ৰাইজে একসেপ্ট কৰিছে যিমানখিনি মেল মিটিং হৈছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু যোৱাৰ 17 বছৰত বিপিএফে ওদালগুৰি বাকি ৰাইজক ঠগাইছে আৰু আমি 27 জানুৱাৰীত চুক্তি কৰি ওদালগুৰিত তিনিখনকৈ ইউনিভাৰ্চিটি এনআইটি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ওদালগুৰি ৰাইজলৈ লৈ আহিছো আৰু ওদালগুৰিবাসী ৰাইজে ইতিমধ্যে এইখিনি কথা অৱগত হৈছে সেই কাৰণে যেহেতু বিপিএফ দলে 17 বছৰ প্ৰতাৰণা কৰিলে এইবাৰ পৰিৱৰ্তনত সকলো পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিব লাগে আৰু ওদালগুৰিক এটা উন্নত ডিস্ট্ৰিক্ট হিচাপে গঢ়িব লাগে আৰু সমগ্ৰ বিটিআৰ অঞ্চলত আমি শান্তি সম্প্ৰীতিৰ মাজেৰে সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই যাব এটা পৰিৱেশ আমি সৃষ্টি কৰিব বিচাৰিছো আৰু সেই পৰিৱৰ্তনৰ যাত্ৰাত সকলো যাহাতে অংশগ্ৰহণ কৰে মই হিতুকে আহ্বান জনাইছো থ্যাংক ইউ